নমস্কাৰ বন্ধুসকল, ওয়েলকাম টু মাই চেনেল মিনময় অফিচিয়েল। আজি আমি তোমালোকৰ অসমীয়া কিতাপৰ বৰগীত নামৰ পাঠটোৰ পৰা মেট্ৰিক পৰীক্ষাত আহিব পৰা সকলোবোৰ ইম্পৰ্টেণ্ট কুৱেশ্যনছ আলোচনা কৰিম। গতিকে তোমালোকে ভিডিঅ'টো শেষলৈকে চাবা যাতে বৰগীতৰ লগত জড়িত সকলোবোৰ ডাউটছ ক্লিয়াৰ হৈ যায়। গতিকে এতিয়া বৰগীত পাঠটোলৈ আহোঁ। বৰগীত পাঠটোত প্ৰথম প্ৰশ্নটি হ'ল বৰগীত পাঠটিৰ ৰচক কোন? এইটো তেনেই সহজ প্ৰশ্ন যদিও বহুতো ছাত্ৰ ছাত্ৰীয়ে এইটো ভুল কৰা মই দেখি পাইছোঁ। এই প্ৰশ্নটিৰ উত্তৰ হ'ল শ্ৰী শ্ৰী মাধৱদেৱ। এতিয়া আমি দ্বিতীয় প্ৰশ্নলৈ আগবাঢ়োঁ। দ্বিতীয় প্ৰশ্নটি হ'ল মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ কি? উত্তৰ নামঘোষা। তৃতীয় প্ৰশ্নটো হ'ল হেজাৰী ঘোষা বুলি কাক কোৱা হয়? ইয়াৰ উত্তৰটো তোমালোকে কমেণ্ট বক্সত জনাবা। পৰীক্ষাত কেতিয়াবা লেখকৰ ৰচনাৰাজিৰ ওপৰত প্ৰশ্ন আহে। গতিকে 5 নম্বৰ প্ৰশ্নটো হ'ল মাধৱদেৱৰ এখন আখ্যাতমূলক ৰচনাৰ নাম লিখা। তেতিয়া তোমালোকে যিকোনো এখন লিখি দিলেই হ'ব। আদিকান্ত ৰামায়ণ লিখিব পাৰা বা ৰাজসূয় কাব্য লিখিব পাৰা। 6 নম্বৰ মাধৱদেৱৰ এখন তত্ত্বমূলক ৰচনা লিখা। তেতিয়া তোমালোকে জন্ম ৰহস্য লিখিব পাৰা, ভক্তি ৰত্নাৱলী লিখিব পাৰা নাইবা নাম মালিকা লিখিব পাৰা। 7 নম্বৰ মাধৱদেৱৰ এখন নাট লিখা। উত্তৰ দধিমথন। 8 নম্বৰ মাধৱদেৱৰ দুখন ঝুমুৰা লিখা। তেতিয়া তোমালোকে চুৰ ধৰা, পিম্পৰা গুচোৱা, ভূমি লেটোৱা বা ভোজন বিহাৰ লিখিব পাৰিবা। 9 নম্বৰ মৌপাশ বা জাহাকু শব্দৰ অৰ্থ লিখা। মৌপাশৰ অৰ্থ হ'ল মায়াৰ বান্ধোন আৰু জাহাকু শব্দৰ অৰ্থ হ'ল যিজনক। 10 নম্বৰ তোমালোকৰ প্ৰশ্ন আহিব পাৰে বৰগীত মানে কি? তেতিয়া তোমালোকে লিখিব পাৰিবা মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱে বিৰচিত বিশেষ কিছু সংখ্যক গীতক বৰগীত আখ্যা দিয়া হয়। এই পাঠটোত আটাইতকৈ গুৰুত্বপূৰ্ণ প্ৰশ্নটো হ'ল শংকৰদেৱে কিমান বৰগীত লিখিছিল? ইয়াৰ উত্তৰটো এনেধৰণৰ শংকৰদেৱে 12 কুৰি গীত ৰচিছিল যদিও বৰ্তমান 1 কুৰি 14টা পোৱা যায়। এই প্ৰশ্নটো কেতিয়াবা ওলোটাই সোধা হয় শংকৰদেৱৰ কিমানটা বৰগীত বৰ্তমান পোৱা যায়? তেতিয়া তোমালোকে লিখিব পাৰিবা 1 কুৰি 14টা বৰ্তমান পোৱা যায়। 12 নম্বৰ প্ৰশ্নটো মাধৱদেৱৰ কিমানটা বৰগীত বৰ্তমান পোৱা যায়? ইয়াৰ উত্তৰটো হ'ল 157টা বৰগীত বৰ্তমান পোৱা যায়। মাধৱদেৱৰ 157টা বৰগীত বৰ্তমান পোৱা যায়। কিন্তু মাধৱদেৱে মুঠ বৰগীতৰ সংখ্যা 9 কুৰি 11টা বুলি পণ্ডিতসকলে অনুমান কৰিছে। 13 নম্বৰ প্ৰশ্ন ব্ৰজাৱলী ভাষাৰ মূল ভেটি কি? উত্তৰটো হ'ল মৈথিলী ভাষা। 14 নম্বৰ প্ৰশ্নটো হ'ল নেৰিবা বান্ধৱ মোক জীৱনে মৰণে। কবিয়ে জীৱনে মৰণে নেৰিবা বাবে কাক অনুৰোধ কৰিছে? ইয়াৰ উত্তৰটো তেনেই সাধাৰণ। ইয়াৰ উত্তৰটো হ'ল শ্ৰীকৃষ্ণক অনুৰোধ কৰিছে। সনক সনন্দ যোগী যাহাকো ধিয়াই। সনক সনন্দ আদি যোগীসকলে কাক ধ্যান কৰাৰ কথা কৈছে? সনক সনন্দ আদি যোগীসকলে শ্ৰীকৃষ্ণক ধ্যান কৰা বুলি কৈছে। নেক্সট কবি কিহত আতুৰ হোৱা বুলি কৈছে? উত্তৰটো হ'ল কবি বিষয় বাসনাত আতুৰ হোৱা বুলি কৈছে। নেক্সট বৰগীতটো কি ৰাগত বন্ধা আছে? বৰগীতটো বন্ধা আছে বসন্ত ৰাগত। এতিয়া আমি কমনলৈ আগবাঢ়োঁ। কমনখিনি যিখিনি দিম সম্পূৰ্ণ যুক্তিসংগত হ'ব আৰু ইয়াৰ 99% অহা চান্স আছে। সেয়েহে তোমালোকৰ কিতাপৰ যদি লং কুৱেশ্যন চোৱা যায় তেতিয়াহ'লে 2 নম্বৰ কুৱেশ্যনটো লং হয় যদিও 2 নম্বৰ কুৱেশ্যনত অহা সম্ভাৱনা নাই। ঠিক তেনেদৰে 3 নম্বৰ প্ৰশ্নটোৰো অহা সম্ভাৱনা নাই। এতিয়া আমি 4লৈ আগবাঢ়োঁ। 4ৰ ক প্ৰশ্নটো 2018 চনত অহা হৈছে। গ প্ৰশ্নটো 2020 চনত অহা হৈছে আৰু 5 নম্বৰ প্ৰশ্নটো 2019 চনত অহা হৈছে। এতিয়া দেখিলে গম পাবা তোমালোকে খ প্ৰশ্নটো এবাৰো অহা নাই। গতিকে এইবাৰ খ প্ৰশ্নটোৰ অহা সম্ভাৱনা অধিক। সেয়েহে কমন বুলি দিবলৈ যাওঁতে মই খ প্ৰশ্নটো দিম 4ৰ খটো, তাৰপিছত দিম 6 আৰু ভাষা বিষয়ৰ প্ৰশ্নৰ ভিতৰত 2 নম্বৰ প্ৰশ্নটো খুব ইম্পৰ্টেণ্ট। গতিকে এই 3টা প্ৰশ্ন তোমালোকে এৰি নাযাবা। গতিকে আজিলৈ ইমানেই। তোমালোকৰ মনত যদি কিবা প্ৰশ্ন আহে তেতিয়াহ'লে কমেণ্ট বক্সত জনাবা। মই নিশ্চয় নেক্সট ভিডিঅ'ত তাৰ উত্তৰ দিবলৈ চেষ্টা কৰিম। গতিকে ভিডিঅ'টো ভাল লাগিল যদি লাইক কৰিব। ধন্যবাদ।